हेलो नमस्कार बंधुসকল केने खबर আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'ত সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই আহি পালো গাঁৱত কি কৰিবলৈ আহিছো কেলে আহিছো তাকে দেখুৱাই ভিডিঅ'টি চাই থাকক আমাৰ খুৰী সৰু বেবী হৈছে এটা তাকে খুৰী অকলে যেহেতু কাম কৰিব নোৱাৰে সেইবাবে মই সহায় কৰিবলৈ আহিলো তাকে ভিডিঅ' বহুত দিন দিয়া নাই বুলি এটা ভিডিঅ' বনাম বুলি ভাবিছো আশা কৰিছো ভিডিঅ'টি সকলোৱে ভাল পায় এইজনী হৈছে আমাৰ ফেমিলিৰ নিউ মেম্বাৰ সৰু হৈ আছে সেইকাৰণে ভালদৰে চেহেৰাটো দেখুৱা নাই এয়া শান্তি মনেৰে শুই আছে সৰুতে আমি এনেকৈ আছিলো চাগে আৰু সেয়া ৰাতিপুৱাই ঘামি জামি মই অকলে বনোৱা কৰি আছো খোলা খোলা আসমান পথাৰ ইফালে আৰু মাজত মই कोशिश কৰি আছো খাই গাহৰি নিচিনাকে মোটি হৈ গৈছে যে সেইকাৰণে ইয়াৰ বুঢ়ু আৰু এটা ডাঙৰটো বাই ডাঙৰ হাতত তুলিলে বাহুবলি পাৰিছো নিজৰ ওপৰতে গৰ্ব কৰিব লাগে ইমান উঠাব পাৰিছো দাঙিব পাৰিছো থাকি গ'লে সপদে বনি গ'লে আমাৰ গাঁৱলৈ আহিছো যেতিয়া ছোৱালী চাবলৈ যাওঁ বুলি নাভাবিব আকৌ এতিয়া মই ৰাতিপুৱাই ৰিলিফ ল'ব যাওঁ মানে আমাৰ খুৰীৰ বেবীটো সৰু হৈ আছে যে সেইকাৰণে তাৰ নামত অংগনবাদীৰ পৰা চাউল মটৰ পাই তাকে ল'বলৈ যাওঁ আহি পালোঁ আমাৰ অংগনবাদী কেন্দ্ৰ এজনে আমাৰ পেহী তাত চাইন কৰিব দিছে যাৰ নাম আছে মানে গাঁৱৰ যোনকেইটা প্ৰেগনেণ্ট লেডি আৰু 3 ইয়াৰ্ছ তলৰ বাচ্চা থাকে সেইবিলাকক চৰকাৰ মানে অংগনবাদীৰ ফালৰ পৰা মটৰ চাউল এনেকৈ দিয়ে থাকে মাহে তাৰপিছতে আমাৰ খুৰীৰ বেবী যোনটো হৈছে তাকে তেও পাইছে লগতে আমাৰ গাঁৱৰ আৰু দুটা টোপোলা মোক দি পঠিয়াইছে মানে মোনা দি পঠিয়াইছে হাতৰ ঘৰত মানুহ নাই কাৰণে মই দাঙি লৈ যাব লাগিব এতিয়া 15 কেজি 20 কেজি চাউল মটৰ অকলে তিনিটা চাউলৰ মোনা মই অকলে বেচি দাঙি আহিছে মন্দিৰৰ পৰা সেইকাৰণে ৰাস্তাতে ল'ৰা এটা লগ পালো সেইকাৰণে তাক আধা ৰাস্তালৈকে দাঙি দিব দিলো মতলবী ছোৱালী হৈছে মই এইফালে পথাৰ আছে ঘামি জামি শেষ এটা পাৰ্চেল থৈ আহিলোঁ 5 কেজি আৰু 10 কেজি মোৰ হাতত আৰু এটা থ'বলৈ গৈছোঁ তাৰপিছতে ঘৰত যামগৈ আৰু এটা পাৰ্চেলো সেইফালে ঘৰটো দেখি পোৱা নাই জানো ঘৰত পাৰ্চেল কৰি আহিলোঁ আৰু এটা মোৰ পাৰ্চেল আৰু মোৰ হাতৰ অৱস্থা চাব এয়া পূৰা ৰঙা হৈ গ'লগৈ ইমান গধুৰ একেবাৰে 5 কেজিছে বেছি হ'ব চাগে এটা ভাগতো 15 কেজি 16 কেজি 17 কেজিমান হৈ যাব এতিয়া ঘৰলৈ যাওঁ তাৰপিছত ভাত খাম আজি ৰাতিপুৱাৰ পৰা অলপ বৰষুণ দিছিলে তাতে আমাৰ ইয়াত বাৰিষা হৈ গ'ল আৰু এতিয়া পিছবিলাকে ৰ'দ দিয়া ষ্টাৰ্টো হৈ গ'ল 6টা মানৰ পৰা 8টা 9টা 10টা সেইখিনি সময়ত বৰষুণ দি আছিলে তাতে পানী উঠি গ'ল আৰু এতিয়া 2 ঘণ্টামান ধাৰাসাৰ বৰষুণ দিয়াৰ পাছত আমাৰ ঘৰৰ আগফালৰ দৃশ্য এয়া গোটেই পানী হৈ গ'লগৈ এফালে আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আগফালৰখিনি গোটেই খেতি কৰিব পাৰিছিলে আমাৰ পাপাহঁতে আমি সৰু থাকোঁতে ইয়াতে মটৰ খেতি কৰিছিলে খৰালি কালত তাৰপিছতে এয়া আজিকালি নোৱাৰেগৈ এফালে মাছ ধৰিব আহিলে মানুহ আগতে মানে এফালে নদীৰ দিশটো সলনি হোৱা নাছিলে যেতিয়াৰ পৰা সলনি হ'ল তেতিয়াৰ পৰা এফালে গোটেই পানী সোমাব ধৰিলে আগতে নদীটো ডাইৰেক্টকৈ চিধাকৈ এফালৰ দি গৈছিলেগৈ এই ফুলজোপাৰ লগত আমাৰ সৰুৰ পৰাই এটা সম্বন্ধ আছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই আছে মানে তাৰ আগৰ পৰাই আছে বহুত বছৰ এয়া চাগে 20-25 বছৰ হৈ গ'লে গছজোপা এতিয়া বৰ ধুনীয়াকৈ ফুল ফুলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ইয়াত উঠি খেলিছিলোঁ মই বহুত বদমাছ আছিলোঁ এয়া গছৰ গুৰিটো ইমান ডাঙৰ হৈ গ'লগৈ এফালে জোপোহা হৈ পূৰা ফুলি আছে
এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ আইতাই কিমান ভগৱানৰ ওপৰত বিশ্বাস কৰে, কেইটা ভগৱানৰ ফটো আনি পিনে পূজা কৰে সদায় ৰাতিপুৱা গধূলি। তাকে দেখুৱাওঁ, এইফালে দেখুৱাব চাইছোঁ। এয়া গোটেই ভগৱানৰ ফটো শিৱজীৰ পৰা লৈ পিনে সৰস্বতী মাৰ পৰা লৈ পিনে সকলোবোৰ আছে। এইফালে সদায় ৰাতিপুৱা গধূলি ধূপ ধূনা ফুল চুল দি পিনে সদায় পূজা কৰে। এইজন আমাৰ ককা বহুত বছৰ আগতে ঢুকালে। গাঁৱত এসপ্তাহমানেই থাকি পিনি মই ভটনি মাৰিলোঁ, যিহেতু আমাৰ কলেজ আৰম্ভ হৈছে আৰু ক্লাছ আৰম্ভ হৈছেগৈ। সেইবাবে মোৰ ভিডিঅ' ভালকৈ কৰা নহ'ল, কাৰণ মই হয়ে এলেহুৱা। মানে ইয়াৰ পৰা আন্দাজত লগাব পাৰি যে মই কিমান এলেহুৱা ছোৱালী। ভিডিঅ'টি আপোনালোকে চাই কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ কৰি দিব, আপোনালোকৰ ছাপৰ্টৰ বহুত জৰুৰী মোৰ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। থেংকছ ফৰ ৱাচিং, বাই বাই। লগ পাম নেক্সট ভিডিঅ'ত।